ভিতরে ঢুকতে রাস্তা নেই। জিন্দাবাদ 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 কামাখ্যা প্রসাদ মুর্দাবাদ 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 কামাখ্যা প্রসাদ তাসা মুর্দাবাদ 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 কামাখ্যা প্রসাদ তাসা মুর্দাবাদ 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 আমাদের ছাত্র খন্দা জিন্দাবাদ 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 লং লিভ লং লিভ লং লিভ কামাখ্যা প্রসাদ তাসা মুর্দাবাদ 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 কামাখ্যা প্রসাদ তাসা মুর্দাবাদ 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 কামাখ্যা প্রসাদ তাসা মুর্দাবাদ 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 জিন্দাবাদ 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 আদিবাসী জিন্দাবাদ 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 এই দুই চলিছে 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 এই দুই চলিছে 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 আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰতিবাদ কৰিছোঁ কাজিৰঙা লোকসভা সমষ্টিৰ মানে সাংসদ কামাখ্যা প্ৰসাদ ডাঙৰীয়া আদিবাসী জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁ হিন্দু খ্ৰীষ্টান লৈ পেলাই ভাগ ভাগ কৰি এটা বিৰূপ মন্তব্য দিছে আৰু আদিবাসী যদি খ্ৰীষ্টান হয় তেতিয়াহ'লে তেওঁলোকক জনজাতিকৰণ দিয়া নহ'ব বুলি কৈছে। কোনটো সংবিধানত তেনেকুৱা ধৰণৰ লিখা আছে? যদি তেনেকুৱা সংবিধানত লিখা আছে তেনেহ'লে নৰ্থ ইষ্টত যিটো আমাৰ নৰ্থ ইষ্টত গোটেই ট্ৰাইবেল এৰিয়াবিলাকত তাত বড়ো মানুহ আছে, গাৰো মানুহ আছে, মিচিং মানুহ আছে, তাৰ পাছত আকা বাংনি বা তেনেকুৱা নাগালেণ্ডত গ'লে মণিপুৰত গ'লে তাতোতো হিন্দু খ্ৰীষ্টান মানুহ আছে। তেওঁলোকে সমানভাৱে সমান্তৰালভাৱে তেওঁলোকে জনজাতিকৰণৰ যিটো ST ষ্টেটাছ যিটো ট্ৰাইবেল তেওঁলোকে পাইছে। আৰু সেই বস্তুটো ক'ত লিখা আছে যে অসমৰ আদিবাসীসকলক মানে জনজাতিকৰণৰ ভিতৰত হ'লে মানে খ্ৰীষ্টান আৰু হিন্দু হ'লে কিন্তু জনজাতিকৰণ নহ'ব। তো আমাৰ লগত থকা আমাৰ অসমতে বিলং কৰা বা বিটিআৰত বড়ো সম্প্ৰদায়ৰ আমাৰ বড়ো ভাইসকল তেওঁলোকো হিন্দু আছে, খ্ৰীষ্টান আছে, তেওঁলোকে আজি জনজাতিকৰণ উপভোগ কৰি আছে। তো কোনটো সংবিধান? আজি অসমৰ সংবিধানটো বেলেগ না মানে ভাৰতৰ সংবিধান বেলেগ? তেওঁ সংবিধানৰ যিটো দফাবিলাক ভালকে চাই লওক আৰু আদিবাসীৰ ওপৰত যি মন্তব্য কৰিব লাগে যদি পজিটিভলি কৰে তেতিয়াহ'লে আমি ছাপোৰ্ট কৰিম। কিন্তু এনেকুৱা নেগেটিভ যদি তেওঁ মন্তব্য দাঙি ধৰিছে আৰু ভৱিষ্যতে নধৰক আৰু অন্য যি মন্ত্ৰী MLA আছে অসমত তেখেত সকলো যাতে এনেকুৱা ধৰণৰ মন্তব্য দাঙি নধৰে। যদি তেনেকুৱা ধৰণৰ যদি দাঙি ধৰে তেতিয়াহ'লে বৃহৎ জনগোষ্ঠী আমি জাঙুৰ খাই উঠি আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তেজপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত ৰৌমাৰী শাখা কমিটিৰ সহযোগত আমি আজি ৰৌমাৰী গাঁৱত MP কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিহেতু তেখেতে কিছুদিন আগতে আমাৰ আদিবাসীসকলক ভাগ ভাগ কৰাৰ স্বাৰ্থে এক কুটু মন্তব্য দাঙি ধৰিছিল। তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ যে আদিবাসীসকলক ভাগ ভাগ কৰাত আপুনি বিৰত থাকক, অন্যথা আমি গাঁৱৰ অঞ্চলৰ আদিবাসী একগোট হৈ আপোনাৰ বিৰুদ্ধে মাত পাতিবলৈ ৰাজপথত ওলাই আহিম। কিয়নো আপোনালোকে ইলেকশ্যন আহিলেই এই জাতি আমাৰ জাতিবিলাকক লৈ ভাগ ভাগ কৰে, কিন্তু আপোনালোকে আমাৰ জাতিৰ ভোট লৈহে আপোনালোকে জয়যুক্ত হয়। আমাৰ ভোট লৈ পেলাই আপুনি জয়যুক্ত হ'ব, আমাৰ আদিবাসী ৰাইজ চাহ শ্ৰমিক ৰাইজৰ ভোট লৈ আপোনালোকে জয়যুক্ত হ'ব। ৰাজগাদীত যেতিয়া বহি যাব তাৰপিছত জাতিকে নিজৰ জাতিকে ভাগ ভাগ কৰাৰ প্ৰয়াস কৰিব। সেইটো কৰা নহ'ব, সেইটো কৰিব দিয়া নহ'ব কেতিয়াও, হয়নে নহয়? যিহেতু তেখেতে কৈছে আটছা বহু আগৰ পৰা আমি জনজাতিকৰণৰ কাৰণে মাত মাতি আহিছিলোঁ, ঠিকে আছে, তো কিয় এতিয়ালৈকে সিহঁতে জনজাতিকৰণ ল'ব পৰা নাই? মানে তেখেতৰ মন্তব্যৰ উত্তৰটো কৈ আছোঁ। তেখেতেওতো আটছা নেতা আছিলে, ছাত্ৰ নেতা আছিলে। আশা বেছি দিন হোৱা নাই বুলি কৈছে। আশা কি কাম কৰি আছে, আশা কি কাম কৰিছে আছে? দুইজনতো ভাতৃ সংগঠন একেই কাম কৰি আছে। তো ইয়াত আশা আটছাটো ভাগ কৰি আছে, আদিবাসীসকলক ভাগ কৰি আছে, হিন্দু খ্ৰীষ্টান হিচাপে ভাগ কৰি আছে। এইটো কিন্তু কৰিব দিয়া নহ'ব। যিহেতু আমি আমাৰ গাঁৱত আমাৰ অঞ্চলত আমি একত্ৰিত হিচাপে আমি বসবাস কৰি আছোঁ, উৎসৱ পাৰ্বণ একেলগে পালন কৰি আছোঁ। ইয়াত কোনো ক'ব নোৱাৰে যে ই হিন্দু সি খ্ৰীষ্টান বুলি। তেখেতলোকে কয় আজি হিন্দু খ্ৰীষ্টান, হিন্দু মুছলিম, সেইটো কৰিব দিয়া নহ'ব। যিহেতু হিন্দুসকল ST পাব বা জনজাতিকৰণ পাব, তো দিয়ক না, কিয় দিব পৰা নাই?
নে খাওক নাই বুকুত সিহঁতক বিধানসভাত ৰাজ্যসভাত লোকসভাত সিহঁতে কিয় নিমাতি কইনা হৈ ভাও জুৰি থাকে? কেইদিন মাত মাতিছে আদিবাসীসকলৰ বা চাহ শ্ৰমিকৰ ওপৰত? কেইদিন মাত মাতিছে বিধানসভাত যে আদিবাসীসকলক বা চাহ শ্ৰমিকক জনজাতিকৰণ দিব লাগে বুলি? কেইদিন মাত মাতিছে বিধানসভাত, ৰাজ্যসভাত, লোকসভাত? আমাৰ যিমান MLA MP বিলাকতো নিমাতি কইনাৰ ভাও জুৰি থাকে। তো সেয়েহে আমি MP কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, অনাগত দিনত এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা মন্তব্য নানিব আমাৰ মাজত। আমি এক হৈ আছোঁ, এক হৈ থাকিম, হয় নে নহয়? ধন্যবাদ।